পেট্ৰল আৰু ডিজেল বহুত বাঢ়িছে তেলৰ বৰ্তমান মই আপোনালোকক এই ভিডিঅ'টোত বৰ্তমান মই উপস্থিত আছোঁ নগাঁৱত ৰাতি কাৰফিউৰ সময়ত বাৰু যি নহওক পাৰ্মিশ্যন লৈ আহিছোঁ এটা স্পেচিয়েল পাৰ্মিশ্যন আপোনালোকে যদি এই পাৰ্মিশ্যনটো কিয় আহিছিলোঁ গম পোৱা নাই ইয়াৰ মোৰ আগৰ ভিডিঅ'টো চাব গম পাই যাব এছ পি ছাৰক লগ কৰিবলৈ আহিছিলোঁ আনন্দ মিশ্ৰ ছাৰক লগ কৰিবলৈ আহিছিলোঁ বৰ্তমান মই আপোনালোকক এই ভিডিঅ'টোত দেখাম ৰাতি নগাঁও কলেজৰ ওচৰত কি ৰাতিৰ পৰিৱেশটো কেনেকৈ হয় আচলতে মই সেইখিনি দেখাম এণ্ড বলত দিয়ে নকৰি আজি আমাৰ ভিডিঅ'টো উপভোগ কৰোঁ এয়া দেখিছে এইখিনি হৈছে ৰেডিঅ' টাইমত আপোনালোকে প্ৰায়ভাগে ইয়াৰ পৰাই মোবাইল কিনে দেখিছে এয়া মোবাইল আপোনালোকে ইয়াতে কিনে তাৰপিছত আপোনালোকে এইখিনিতে এয়া দেখিছে এইখিনিতে পুলিচ পইণ্ট এইখিনিতে ফুচকা এইফালে গ'লে আমাৰ পাইছিলে কলংকপিলি জুনিয়ৰ কলেজ ব্লক 1 তাতে পঢ়িছিলোঁ মই পুলিচ এইখিনিতে জড়িত হৈ আছে নগাঁও কলেজত পঢ়া সকলো স্পিডিবোৰ এইখন আছে গেটখন গলিটো গেটটো এই গেটৰ দিয়ে সকলো ওলাই আহে আৰু ভয় লাগে এইফালে সোমাই যাবলৈ ভয় লাগে ৰাতি কেতিয়া কি ওলাই যায় ঠিক নাই এইটোৱে হৈছে নগাঁও কলেজৰ ওচৰৰ যোনটো ৰাস্তাটো বহুতে আড্ডা মাৰে সৰস্বতী পূজা বুলি ক'লেতো এইখিনি জেগা বুলি ক'ব নালাগে সকলোৰে কি প্লেচ সকলোৱে জানে এইখিনি আৰু দেখাবলগীয়া একো নাই কাৰণ মই এতিয়া খোজকাঢ়ি বেলেগ জেগাত যাব নোৱাৰোঁ এইখিনিতে আছোঁ কাৰফিউ সময় বোলে দোকান চোকান খোলা থাকে ভয় নালাগে এতিয়া ভয় লাগে যাবলৈ যদি মোৰ আজি নগাঁৱৰ ৰাতিৰ পৰিৱেশৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ